হেল্ল' এভৰিৱান আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ মই মম্মী আৰু আপোনালোকে চাই আছে মোৰ চেনেল চাহিন ফেমিলি আজি মই আপোনালোকৰ আগত এটা চিম্পল পোলাও ৰেচিপি লৈ আহিছোঁ কেনেকৈনো একেবাৰে কম খৰচত পোলাওখিনি বনাই ল'ব পাৰোঁ তেন্তে ব'লক পলম নকৰি যাওঁ মোৰ ভিডিঅ'টোৰ মাজলৈকে ইয়াতে লৈ লৈছোঁ মই 1 কেজি চাউল মই লৈছোঁ কেৰাটে চাউল আৰু এইফালে কাটি লৈছোঁ মই অকণ মিডিয়াম চাইজৰ 6-7টামান পিঁয়াজ কাটি ল'লোঁ আৰু এইফালে বহাই দিলোঁ মই চচপেন এটা গেছত আৰু চচপেনটো অকণমান গৰম হোৱাতে মই দি দিলোঁ ৰিফাইন আৰু আপোনালোকে চাব পাৰিছে 1 কেজি চাউলত মই কিমানখিনি ৰিফাইন দিছোঁ আৰু এতিয়া কাটি থোৱা পিঁয়াজখিনি মই ৰিফাইন গৰম হৈ গ'ল তাতে দি দিছোঁ আৰু পিঁয়াজখিনি মই ৰঙচুৱাকৈ অকণমান ভাজি ল'ম আৰু এইফালে লৈ লৈছোঁ কেইটামান কাজু তেজপাত 3 খালা লং দালচেনি আৰু ইলাচি 3টামান লৈ লৈছোঁ আৰু লৈ লৈছোঁ এইফালে আদা আৰু নহৰু পেষ্ট আদা পেষ্ট মই সৰু চামুচেৰে 2 চামুচ লৈছোঁ আৰু নহৰু পেষ্টটো মই সৰু চামুচেৰে 2 চামুচ লৈছোঁ আৰু মই এইখিনি পিঁয়াজখিনি এতিয়া অকণমান ভালকৈ ভাজি থাকিম আৰু পিঁয়াজ ভজা হৈ গ'ল আমাৰ দি দিলোঁ মই ইয়াত কাজু কেইডোখৰ আৰু গৰম মছলাখিনিও দি দিলোঁ লগতে আদা পেষ্ট দি দিলোঁ আৰু নহৰু পেষ্টটো দি দিলোঁ আৰু এতিয়া মই এইখিনি ভালকৈ ভাজি থাকিম অলপ দেৰি আৰু ভাজা আমাৰ হৈয়ে গৈছে ইয়াতে দি দিলোঁ মই 2 খিলা তেজপাত আৰু এতিয়া মই চাউলখিনি ধুই থৈছিলোঁ ইয়াতে 1 কেজি চাউল আছে কাৰ্টি চাউল ইয়াত মই দি দিছোঁ আৰু নিমখ দি দিছোঁ আন্দাজ মতে যদি নিমখ কম হয় পিছত অকণমান পানী থাকোঁতেই দি দিব লাগিব আৰু গোটেইখিনি পোলাও হৈ যোৱাৰ পিছত দিলে নহ'ব নিমিলিব গোটেই চাউলখিনি মই এনেকৈ ভাজি লৈছোঁ চাউল আমাৰ ভজা হৈ গ'ল আৰু মই পানী উতলাই থৈছিলোঁ আৰু পানীখিনি মই ইয়াত এড কৰি দিলোঁ ভাত বনাওঁতে আপোনালোকে যেনেকৈ পানী জোখত দিয়ে ঠিক পোলাও বনাওঁতে একে জোখতে পানী দিব লাগিব চাউল চাই পানী দিব লাগে কিছুমান চাউলে পানী বেছি খায় আৰু কিছুমান চাউলে পানী কম খায় আৰু এনেকৈ মই চাউলখিনি গোটেই লৰাই দিছোঁ আৰু মোৰ হৈ গ'ল আৰু এতিয়া মই লাহেকৈ ঢাকনখন মাৰি দিম আৰু গেছ মোৰ হাই ফ্লেমতে থৈছোঁ আৰু কিছু সময় পিছত আমাৰ এইখিনি উতলি গ'ল উতলি যোৱাত মই চামুচ এখনেৰে ধুনীয়াকৈ চাৰিওফালৰ পৰা লৰাই গৈ থাকিম যাতে তলত এইখিনি লাগি নাযায় আৰু এতিয়া ঢাকনখন মাৰি দিম আৰু ঢাকনখন মাৰোঁতে মই অকণমান ফাঁক থৈ দিম যাতে উতলি আছে আৰু পানীখিনি যাতে পৰি নাযায় সেইকাৰণে ফাঁক এটা থৈ দিম আৰু গেছৰ ফ্লেম অকণমান কম কৰি দিম আৰু অলপ সময় পিছত চাইছোঁ এয়া আমাৰ পোলাও কিন্তু পোলাওখিনি মই এতিয়া চাব লাগিব ভালকৈ চাউলখিনি ফুটিছে নে নাই আৰু চামুচ এখন লৈ মই সেইকাৰণে চাইছোঁ যাতে গোটেই চাউলখিনি ভালকৈ সিজিছে নে নাই আৰু দেখিছোঁ 2-এটা চাউল মাজে বাকী আছে আৰু সেইকাৰণে মই এনেকৈ চামুচখনেৰে আকৌ গোটেইখিনি এনেকৈ সমান কৰি দিছোঁ যাতে ভাপতে সিজি যায় আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ আৰু মানে 2-3 মিনিট সময়ৰ কাৰণে আৰু ঢাকি দিছোঁ ইয়াতে সিজি যাব গৰম ভাপতে
আৰু এয়া একেবাৰে কম কৰি দিলোঁ আৰু অলপ সময়ৰ পিছত দেখিছোঁ এয়া আমাৰ পোলাওত যিখিনি পানী আছিলে ধুনীয়াকৈ শুকাই গ'ল আৰু ভিতৰৰ পানীখিনিও ধুনীয়াকৈ শুকাই গৈছে আৰু চাউলখিনিও ধুনীয়াকৈ সিজিছে আৰু আমাৰ পোলাও ৰেডি হৈ গ'ল। মোৰ ৰেচিপিটো যদি ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ ইমানে, বাই বাই।